গো সুৰক্ষা আইন বলৱৎ হোৱাৰ পিছতো বহিৰাজ্যৰ পৰা চোৰাং গৰুৰ সৰবৰাহ চলি আছে। কুকুৰাঝাৰৰ বগৰীবাৰীত 2 ট্ৰাক চোৰাং গৰু জব্দ। ভাৰতবৰ্ষত গো সুৰক্ষা আইন কঠোৰ হোৱাৰ সমান্তৰালকৈ চোৰাং গৰুৰ সৰবৰাহ চলি থকাৰ তথ্য পোহৰলৈ আহিছে। চৰকাৰে গ্ৰহণ কৰা গো সুৰক্ষা আইনৰ বাবে মুছলিম আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকৰ মাজত এক প্ৰকাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু এনে কাৰ্যৰ বিপৰীতে চোৰাং ব্যৱসায়ৰ দপদপনি ক্ৰমাৎ বৃদ্ধিহে পাই আহিছে। ইয়াৰ ফলশ্ৰুতি স্বৰূপে বগৰীবাৰী আৰক্ষীয়ে আজি বহিৰাজ্যৰ পৰা কণ্টেইনাৰ গাড়ীয়ে কঢ়িয়াই অনাৰ সময়ত ২৬টা বলদ গৰুৰ সৈতে 2খন গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। কিন্তু চোৰাং ব্যৱসায়ে গৰুবোৰ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত নিতৌ নতুন কৌশল অৱলম্বন কৰাত আৰক্ষীৰ সৈতে সাধাৰণ ৰাইজ হতভম্ব হৈ পৰিছে। ইয়াৰ দৃশ্য দেখিলেহে আপোনালোকে অনুমান কৰিব পাৰিব। আচৰিত কথা, অসম বেংগলৰ ধুবুৰীৰ তালাচী সীমান্ত চকী, গোলকগঞ্জ, আগমনী, বালাজান আৰু গৌৰীপুৰ থানা কেনেকৈ অতিক্ৰম কৰি আহিল সেয়াহে ৰাইজৰ বাবে লাখ টকীয়া প্ৰশ্ন হিচাপে উত্থাপন হৈছে। এই ঘটনাৰ অন্তৰালত চৰকাৰৰ লগত জড়িত কোনো প্ৰভাৱশালী নেতাৰ সৈতে আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়া জড়িত থকাৰ সন্দেহ ৰাইজে নুই কৰা নাই। পৰ্বতজোৰা আৰক্ষীৰ ভাইচৰ সৈতে আমি এক প্ৰতিবেদন দেখুৱাই আছো, চাওক আৰু শুনক। গৰুবোৰ কি বহিৰাজ্যৰ নেকি? এইবোৰ যিটো তেওঁলোকৰ গৰুৰ যিটো আকাৰ, সেই আকাৰটো চাই এনেকুৱা লগা নাই যে এইটো আমাৰ লোকেল হয়। আৰু যিহেতু বক্সিৰহাট এনেকৈ পাৰ হৈ আহিছে, আল্টিমেটলি এইটো বহিৰাজ্যৰে হয়, এইটো আমাৰ লোকেল ব্ৰিড নহয়। ক'ত লৈ যাওয়াৰ মানে এইটো সেইখিনি ইনভেষ্টিগেশ্যন আমাৰ চলি আছে বৰ্তমানলৈকে, আমি সোধপোছ চলাই আছোঁ। টোটাল কেইটা গৰু ছাৰ? টোটাল 26টা গৰু। কেইজনক আটক কৰিছে? আমি এতিয়া 2জনক এতিয়ালৈকে আমি আটক কৰিবলৈ সক্ষম হৈছোঁ, আৰু বাকী আমি তদন্তৰ আওতাত যাক পাম আমি ব্যৱস্থা পাম। আচ্ছা, আপোনাৰ যিহেতু ধুবুৰী আৰু বেংগলৰ সীমান্ত চকী, তালাচী চকী আছে, গোলকগঞ্জ আছে, আগমনী আছে, বালাজান আছে, গৌৰীপুৰ আৰক্ষী থানা কিদৰে অতিক্ৰম কৰি আহিলে সেইটো বিষয়ে মই ক'ব নোৱাৰিম, কাৰণ মই যেনেকৈ ইনফৰমেশ্যন পাইছোঁ, মোৰ কামটো হ'ল ইনফৰমেশ্যন পোৱাৰ পিছত পাৰ্চু কৰা, তাক ধৰা, তেনেকৈ মই ধৰিছোঁ। বাকীখিনি কথা বগৰীবাৰীৰ পৰা আব্দুল ছালামৰ ৰিপৰ্ট, অসমী ভিজন।